নমস্কাৰ, এইটো মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ কেইটামান সন্ধিয়াৰ খবৰ লোৱা হৈছে। এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। 2021 নিৰ্বাচনী প্ৰচাৰত 6খনকৈ হেলিকপ্টাৰ উৰুৱাব বিজেপিয়ে। বিধানসভা নিৰ্বাচনত যিমান দিন চমু চাপি আহিছে সিমানেই অধিক সক্ৰিয় হৈ পৰিছে ৰাজ্যিক বিজেপি। কংগ্ৰেছৰ নেতৃত্বাধীন মহাজোঁট বন্ধনৰ সকলো ৰণকৌশল ব্যৰ্থ কৰিবলৈ ইতিমধ্যে সমষ্টিয়ে বিশেষ ৰণকৌশল প্ৰস্তুত কৰা বিজেপিৰ তৃণমূল পৰ্যায়ৰ আৰম্ভ কৰিছে বিশেষ অভিযান। পুনৰ ক্ষমতা দখলৰ লক্ষ্যৰে দখল কৰ্মী উদ্ধৃত কৰিবলৈ অসমলৈ সোঁত পৰিছে ইজনৰ পিছত সিজনৰ পালি নেতাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই অসম ভ্ৰমণৰ কৰাৰ পাছত পুনৰ 6 ফেব্ৰুৱাৰীত অসমলৈ আহিব দলৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি.এল. সন্তোষ। ইফালে আজি সৰুসজাইত 29,701 গৰাকী শিক্ষক আৰু শিক্ষয়িত্ৰীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে। ৰাজ্যৰ শিক্ষাখণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই আনি আজি সৰুসজাই ষ্টেডিয়ামত 29,701 গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ উপস্থিতিত থকা এই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াই আনন্দিত কৰিছে নৱনিযুক্তি শিক্ষক শিক্ষয়িত্ৰীক। এইখিনিতে আন এক গুৰুত্বপূৰ্ণ কথা হৈছে জীৱনৰ প্ৰায় 30 বছৰ বিনা বেতনে শিক্ষকতা কৰা বহু শিক্ষক শিক্ষয়িত্ৰীলৈ আজিৰ দিনটো এক উল্লেখযোগ্য দিন ৰূপে পৰিগণিত হ'ব। শিক্ষক বিভাগে 4,260খন শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণ কৰাৰ লগে লগে 16,884 গৰাকী বিনা বেতনে কাম কৰা শিক্ষক শিক্ষয়িত্ৰীয়ে লাভ কৰে এই নিযুক্তি পত্ৰ। তাৰ লগতে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ আছে। দেশৰ এখন আগশাৰী বিত্তীয় প্ৰতিষ্ঠান পাঞ্জাব নেশ্যনেল বেংকত খালী হৈ আছে মেনেজাৰ ছেক্ৰেটাৰীৰ 100টা পদ। যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰি হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট ডিভিজনৰ জেনেৰেল মেনেজাৰে এক নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰিছে। ম্যানমাৰৰ ফেচবুক ইউজাৰসকলৰ বাবে এটি বেয়া খবৰ। ফেচবুক বন্ধ কৰি দিয়া হৈছে ম্যানমাৰত। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনক অভ্যৰ্থনৰ জৰিয়তে উৎসাহ কৰাৰ পিছতে শেহতীয়াকৈ ম্যানমাৰৰ সামৰিক শাসকে দেশখনত প্ৰতিৰোধ লগাইছে ফেচবুক সেৱাত। দেশখনৰ সুস্থিৰতা অব্যাহত ৰখাৰ স্বাৰ্থত ফেচবুকত প্ৰতিৰোধ লগোৱা হৈছে বুলি সদৰি কৰিছে প্ৰশাসকে। এক বিবৃতিত সদৰি কৰিছে। ফেচবুক হৈছে ম্যানমাৰৰ বহু লোকৰ বাবে ইণ্টাৰনেটৰ উপলব্ধ একমাত্ৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম। জুবিনৰ বিতৰ্কিত মন্তব্যত 2 অভিনেত্ৰীৰ ভাষ্য গ্ৰহণ মহানগৰ আৰক্ষীৰ। যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে ৰাজহুৱা অনুষ্ঠানত অভিনেত্ৰীক অশালীন মন্তব্য কৰা বিষয়টোক লৈ সৰ্বোচ্চ প্ৰতিক্ৰিয়া অব্যাহত আছে। ৰাজহুৱা অনুষ্ঠানত শিল্পী জুবিন গাৰ্গে কৰা অভব্য মন্তব্যৰ সত্যতা বিচাৰি অসম ৰাজ্যিক মহিলা আয়োগৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অব্যাহত জনাইছে। অসম ৰাজ্যিক মহিলা আয়োগৰ পত্ৰৰ ভিত্তিত আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বিষয়টো মহানগৰ আৰক্ষীৰ আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই তদাৰক কৰি আছে যদি দুয়োগৰাকী অভিনেত্ৰীৰ ভাষ্য গ্ৰহণ কৰে মহানগৰ আৰক্ষীয়ে। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা কিবা এটা উপকৃত পাইছে। ধন্যবাদ।